কিমাননো ঘৰতে সোমাই থাকিম সিফালে ঈদটো গ'ল কত ফুৰিব যোৱাই হোৱা নাই ভাবিলো এবাৰ গুৱাহাটীৰ পৰা ফুৰি আহো গুৱাহাটীত সোমাই প্ৰথমে সোমালো আমি ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ ইয়াতে সোমাই প্ৰথম জাননীখন দেখা পালো তাৰপিছত এটা এটাকৈ আমি গোটাই কেইটা সোমাই আহিলো মানে টিকটৰ ব্যৱস্থা নাই অকল ফোন নম্বৰটো দি গেলে হ'ল তাৰপিছত ইহঁতে লাহেকৈ সোমাব দিব আৰু নাম্বাৰখিনি দিও সোমাই আহিলো আৰু ইয়াৰে ভিতৰত সোমাই চাৰিওকাষৰ পৰিষ্কাৰ পৰিচ্ছন্নতা দেখি ইমান ধুনীয়া লাগিছে ইয়াতে তাৰপিছত সোমাইও ধুনীয়াকৈ দেখা পালো ভূপেন হাজৰিকাৰ এটা ধুনীয়া মূৰ্তি তাৰপিছত আমিও ইফাল কৰি ঘূৰি আছিলো তাৰপিছত এই বস্তুটো দেখা পালো ৰাতিও মানে বহুত ধুনীয়া লাগে লাইট জ্বলেতো ইয়াতে গোটেইখিনি জায়গা ফুৰাৰ পিছত আহিলো ইয়াতে মানে ইয়াখিনি জায়গা কিবা ৱাটাৰফল টাইপৰ সেইখিনিৰ পৰা ভিতৰলৈ আমি সোমাই আহিলো আৰু ইয়াতে আছে মানে ভূপেন হাজৰিকাই যিমান বঁটা পাইছিল বা যিমান পুৰণি ফটো আছিল সেইখিনি গোটাই ইয়াতে ধুনীয়াকৈ দেখুওৱা আছে ময়ো ইফাল সিফাল কৰি থাকোঁতে গোটেইখিনি বস্তু মোৰো চোৱা হ'ল এতিয়া জাষ্ট বাহিৰলৈ ওলাই যোৱাহে কথা গোটেইখিনি বস্তু চোৱা হোৱাৰ পিছত ময়ো